বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল গোলাপ সিংহ মানে মোৰ নামতে আছে চেনেলটো। তো আজি মই এতিয়া আহিছোঁ বাৰীৰ পিছপিনে, গৰুটো এৰাল দিয়া আছিলে তো ল'ব আহিছোঁ আৰু আপোনালোকক দেখুৱাওঁ যে আমাৰ ধাননি ইমান ডাঙৰ এৰিয়া যদিও নহয়, এই ঘৰৰ ওচৰ এইকণ আমি নিজে কৰা। তো ধান পকিব আৰু কেইদিনমান পিছত। সেয়ে আজি আহিলোঁ, আহি আপোনালোকক দেখুৱাওঁ যে আমাৰ ধাননি ইমান ডাঙৰ এৰিয়া নহয়, যিহেতু ইমানকণ আমি নিজে কৰা। তো বাকীখিনি আধি দিয়া বুলি ক'লে মোৰ বহুত ছাবস্ক্ৰাইবাৰ আছে, সিহঁতে গম পায়। তো আৰু যোনে যোনে গম নাপায় কমেণ্ট ছেকশ্যনত যাব, আৰু যোনে গম পায় আপোনালোকে জনাই দিব বাৰু কমেণ্ট ছেকশ্যনত যে আধি দিয়া মানে কি বুজায়। তো যোনেতো জানেই বাৰু, তথাপিও এবাৰ কমেণ্ট ছেকশ্যনত জনাই দিব, যোনে নাজানে জানি ল'ব। তো আমি কাতি বিহুত এয়া চাকি এগছ দিছিলোঁ, এগছ নহয় আৰু আছিলে, মই তালৈকে যাব নোৱাৰোঁ, আপোনালোকক দেখুৱাই দিছোঁ। এয়া ধান ওলাব আৰম্ভ কৰিছে। তো আশা কৰোঁ মা লক্ষীয়ে আশীৰ্বাদ দিয়ক আৰু প্ৰডাকশ্যনটো যেন ভালকৈ পাওঁ অকণ। এয়া বহুত কষ্টৰ ফল, আপোনালোক চাব পাৰে। বহুত কষ্টৰ ফলত এই প্ৰডাকশ্যনটো পোৱা যায়, মানে ধান পোৱা যায়। তো কৃষকসকল আমাৰ কাৰণে যি কৰিছে সেইটো মানে যিমানখিনিত তাৰিফ কৰোঁ সেয়া যথেষ্ট নহয়। তো আৰু চাবও পাৰে, আমাৰ পৰিৱেশ এখন গাঁৱৰ মাজত থকা ল'ৰা হয় মই, তো এখন গাঁৱলীয়া পৰিৱেশত থাকোঁ আৰু। কিন্তু মোৰ ইয়াত থাকি বহুত ভাল লাগে, কাৰণ চাৰিওপিনে আপুনি চাব পাৰে সেউজীয়া গছ বনেৰে ভৰি আছে। আপোনালোক কিমান গাঁৱৰ হয় কমেণ্ট ছেকশ্যনত জনাব। তো গৰু পোৱালিটো লৈ যাওঁ ঘৰলৈকে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আৰু এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যদি এনিমেশ্যন চাই ভাল পায়, ফানী এনিমেশ্যন চাই ভাল পায়, মোৰ এটা চেনেল আছে এনিমেশ্যন প্লাছ বুলি, সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু লগতে মোৰ এটা টেকনিকেল চেনেলো আছে, যিটোৰ নাম হ'ল হেল্পিকো। তো আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আপোনাৰ যিকোনো ধৰক আপোনাৰ অনলাইনৰ ৰিগাৰ্ডিং বহুত কিবা কাম থাকিব পাৰে, হেল্প লাগিব পাৰে। যদি লাগে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে এইটো চেনেল নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব, কাৰণ এইটো এটা ব্লগিং চেনেল।